পে স্কেল সমকামৰ সম দৰমহা দিয়ক সমকামৰ সম দৰমহা দিয়ক সমকামৰ সম দৰমহা দিয়ক আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানি লওক আমাৰ দাবী মানি লওক we need 7th pay commission we need 7th pay commission we need 7th pay commission মই ডক্টৰ অমিত ৰাউত MOIC ঝাৰবাৰী SD তো সকলোকে মই লগত লৈ পেলাই এটোৱে ক'বলৈ বিচাৰিছোঁ যে আমাৰ এটা দাবী আছিলে আপোনাৰ 25 February 2025 আমি টু দ্য মিছন ডাইৰেক্টৰ টু দ্য অনাৰেবল CM অফ আসাম টু দ্য জইণ্ট সেক্ৰেটাৰী টু দ্য কমিশনাৰ সেক্ৰেটাৰী সবলৈকে আমি এই কপিটো দিছোঁ আমাৰ দাবীটো এইটোৱে যে যেহেতু আমি আজি প্ৰায় যেতিয়াৰ পৰা NHM ষ্টাৰ্ট হৈছে এতিয়ালৈকে আমি আণ্ডাৰ কন্ট্ৰেকচুৱেল বেচিছত চাকৰি কৰি আছোঁ তো কন্ট্ৰেকচুৱেল বেচিছত আমি কিছুমান বস্তু যেনেকৈ আমাৰ যিবিলাক হেল্থ বেনিফিটেই হওক বা গ্ৰেচুইটি হওক বা ইকুৱেল পে পেঞ্চন এইবিলাক নাপাওঁ তা আজি মোটামুটি আজি ইমান দিনৰ পৰা আমি চাকৰি কৰাৰ পিছতো আমি যোনটো স্যালাৰি পাব লাগে সিমানখিনি আমি নাপাওঁ আমাৰ দাবী গভৰ্ণমেণ্ট অফ আসামলৈকে এইখিনি মানে যে আপোনাৰ যিবিলাক আমি এতিয়ালৈকে আমাৰ NHM এমপ্লয় যিবিলাক কন্ট্ৰেকচুৱেল কৰি আছে ইহঁতক ৰেগুলাৰাইজ কৰি দিব লাগে কেনেকৈ যেহেতু আমি ৰেগুলাৰ চাকৰি কৰা মানুহৰ নিচিনাই কাম সেম কৰিয়ে আছোঁ কেনেকৈ আজি যোনটো যিকোনো এটা হস্পিটেলত আপোনাৰ ৰেগুলাৰ চাকৰি কৰা মানুহে যিখিনিমান কাম কৰিব লাগে এতিয়া 24/7 ছাৰ্ভিচেই হওক বা মেডিকেল OPD ছাৰ্ভিচেই হওক ডেলিভাৰী ছাৰ্ভিচেই হওক ইমিউনাইজেশ্যন যেনেকৈ আমাৰ ANM বাইদেউকেইটাই ইমিউনাইজেশ্যন ছাৰ্ভিচেই হওক ইচ এণ্ড এভৰি ছাৰ্ভিচ উই আৰ ডেলিভাৰিং দ্য সেম এনেকুৱা একো কি নাই যে আমি NHM বুলি পেলাই আমি NHM বুলি পেলাই যে কিবা এটা বস্তু যে আমি কৰিব নালাগে সেনেকুৱা নহয় সব বস্তু সেম কৰি আছোঁ তো সেইটোৰ কাৰণে আমাৰ এই দাবীটো আজি নহয় আজিৰ পৰা মানে মাল্টিপল টাইমছ আমি মানে গভৰ্ণমেণ্ট অফ আসামলৈকে এই দাবীটো আমি জনাইছিলোঁ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কোনো কি পোৱা নাই আমি ফলাফল পোৱা নাই তো এইটো এইবাৰ আমাৰ অল আসাম যোনটো হেল্থ টেকনিকেল এণ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন আছে তাৰ পৰা আকৌ আমি এটা দাবী জনাইছোঁ যে আমাৰ এই ৰেগুলাৰাইজ চাকৰিটো কৰি দিব লাগে তাৰপিছত আপোনাৰ নেক্সট আপোনাৰ দাবীটো হ'ল আপোনাৰ যেনেকৈ আমাৰ এতিয়া 8th পে কমিশ্যনৰ আহিবলৈ হৈছে টাইমটো কিন্তু আপোনাৰ যোনটো স্যালাৰিটো এতিয়া ৰেগুলাৰ চাকৰি মানুহে যোনটো স্যালাৰি পায় এইটো 7th পে কমিশ্যনৰ পাই আছে তো আমাৰ যোনটো চাকৰি যোনটো দৰমাটো সেইটো আপোনাৰ 7th পে কমিশ্যনলৈকে ইকুৱেল কৰি দিব লাগে তো ইকুৱেল স্যালাৰি আমি পাব লাগে আৰু 3 নম্বৰ দাবীটো আমাৰ এইটোৱে হয় যে সুপ্ৰিম কোৰ্টে 2013 এটা ভাৰ্ডিক্ট দিছিলে যে ইকুৱেল ৱাৰ্ক ইকুৱেল পে বুলি পেলাই তো সেই মতে আমি যেনেকৈ আমাৰ আজি যোনটো ৰেগুলাৰ চাকৰি কৰা মানুহে যেনেকৈ আপোনাৰ গ্ৰেচুইটি পায় লিভ পলিচি পায় পেঞ্চন স্কিম পায় ডেথ বেনিফিট পায় হেল্থ ইঞ্চুৰেঞ্চ পায় বেংক লোন ফেচিলিটি পায় তো এইবিলাক গোটেইখিনি ফেচিলিটিৰ পৰা আমি এতিয়ালৈকে একো ফেচিলিটি নাপাওঁ তো আমাৰ দাবীটো এইটোৱে হয় যে আমাৰ যেনেকৈ যেনেকৈ আপোনাৰ ৰেগুলাৰ চাকৰি মানুহে যেনেকৈ এইবিলাক পাই আছে তো আমাকো এইবিলাক হেল্থ ফেচিলিটিকেইটা আমি দিব লাগে তো আমাৰ নেক্সট আৰু এটা কথা এইটোৱে ক'বলৈ বিচাৰিছোঁ যে যেনেকৈ আমি এইটো মেমৰেণ্ডামটো আমি মিছন ডাইৰেক্টৰ আৰু অনাৰেবল CM আসামলৈকে লিখি দিছিলোঁ তো এই মেমৰেণ্ডাম অনুযায়ী আমাৰ কোনো ধৰণৰ এতিয়া ধৰণৰ কোনো আনচাৰ পোৱা নাই সেইটোৰ কাৰণে আমি যোৱাকালি আজি আৰু অহাকালি আমি ষ্ট্ৰাইক কৰি ৰাখিছোঁ ইমাৰ্জেঞ্চি ছাৰ্ভিচ গোটেইখিনি চলি আছে এনেকুৱা নহয় যে আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচ ডেলিভাৰী কৰা নাই ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে যেনেকৈ আপোনাৰ ডেলিভাৰীয়ে হওক বা এক্সিডেণ্টেল ইমাৰ্জেঞ্চিয়ে হওক সেইবিলাক আমাৰ চলি আছে কিন্তু যিবিলাক OPD ছাৰ্ভিচেই হওক ইমিউনাইজেশ্যন হওক যেনেকৈ আজি ৱেডনেছডে হয় ৱেডনেছডেৰ দিনা আমাৰ অল আসামত হেল্থ ডে ইমিউনাইজেশ্যন ডে বুলি পেলাই মাতা হয় তো সেই ইমিউনাইজেশ্যনটো আমি বন্ধ কৰি ৰাখিছোঁ আৰু নেক্সট কথাটো এইটোৱে হ'ল যদি আমাৰ যদি এই দাবীটো মানি লোৱা নলয় মানে আমি এই বস্তুটো আমি আৰু ৰেগুলাৰে কৰি থাকিম আৰু যেতিয়ালৈকে আমাৰ মানি লোৱা নহয় ঠিক আছে এইটো এই যে আপোনাৰ 25 February 2025 আমি গৈছিলোঁ আপোনাৰ গুৱাহাটীত গৈ পেলাই আমি ছ'চিয়েলত গৈ পেলাই এইটো অলৰেডি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ কিন্তু সিহঁতৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়া পজিটিভ ৰিপ্লাই এটা পোৱা নাই এতিয়ালৈকে ইয়াতে আপোনাৰ গোটেই অল মেডিকেল টেকনিকেল পেৰামেডিকেল মানে এতিয়া আপোনাৰ ডক্টৰ আছে ANM আছে GNM আছে এভৰিৱান মানে ফাৰ্মাচিষ্ট আছে লেব টেকনিচিয়ান আছে ABPM আছে চবেই আছে এনেকুৱা নহয় যে কোনোবা এটা মানে নিৰ্দিষ্ট কিহে ৱাৰ্কটো কৰি আছে এনেকুৱা নহয় আমি অল আসামৰ যিমান আপোনাৰ NHM এমপ্লয় আছে ইচ এণ্ড এভৰি মানে কিহৰ লেভেলৰ পৰা এতিয়া ABPMৰ পৰা ষ্টাৰ্ট কৰি পেলাই ANMৰ পৰা ষ্টাৰ্ট কৰি GNM হওক মেডিকেলেই হওক পেৰামেডিকেল হওক চবেই এইটো দাবীটো মানে কি কৰি আছে এনেকুৱা কি নহয়